সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি সমাজৰত্ন প্ৰজ্ঞাশ্ৰী আৰতি শইকীয়া বাইদেউৰ 101 বছৰীয়া জন্মতিথি। আৰতি শইকীয়া বাইদেউ এগৰাকী কবি, ঔপন্যাসিক, গল্প লেখক, নিবন্ধকাৰ, ভ্ৰমণমূলক স্মৃতিজড়িত লেখক আছিল। তেখেতৰ অধ্যয়নপুষ্ট মন, চিন্তাৰ গভীৰতা আৰু গভীৰ বিষয়বস্তু শুৱলা ভাষাত লিখাৰ বাবে তেখেতৰ লিখনিসমূহ পাঠকৰ মনোগ্ৰাহী হৈ পৰিছিল। আজি গোলাঘাটৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী স্মৃতি ভৱনত গোলাঘাট শাখা সাহিত্য সভাই বাইদেউৰ এই 101 বছৰীয়া জন্মতিথিত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি জন্মতিথি পালন কৰে। সেই উপলক্ষে প্ৰথমেই বাইদেউৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত ৱাজিদুৰ ৰহমান ছাৰে। বন্তি প্ৰজ্বলন কৰি তেখেতে বাইদেউৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু তাৰ পিছত গোলাঘাট শাখা সাহিত্য সভাৰ পৰিয়ালৰ আজি উপস্থিত সকলোৱে বাইদেউৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। আৰতি শইকীয়া বাইদেউ গোলাঘাট তথা গোটেই অসমৰে এটা চিনাকি নাম। তেখেত সমাজৰ বিভিন্ন অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল আৰু বিশেষকৈ মহিলাসকলৰ সৰ্বতোপ্ৰকাৰ উন্নতিৰ বাবে প্ৰেৰণা যোগাই আহিছিল। 1982 চনত উত্তৰ লখিমপুৰত বহা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ 7ম অধিৱেশনৰ মুকলি সভাৰো তেখেত সভানেত্ৰী আছিল। পুষ্পাঞ্জলি অৰ্পণৰ পাছতেই বাইদেউৰ স্বৰ্গগত আত্মাৰ চিৰশান্তিৰ বাবে সকলোৱে বাইদেউৰ প্ৰতিচ্ছবিৰ সন্মুখত এইদৰে প্ৰাৰ্থনা কৰে। তাৰপিছত আৰতি শইকীয়া বাইদেউৰ 101 বছৰীয়া এই পবিত্ৰ জন্মদিনটোত তেখেতৰ স্মৃতিত গোলাঘাট শাখা সাহিত্য সভাই কেইটামান গছপুলিও ৰোপণ কৰে। এয়া প্ৰথম পুলিটো ৰোপণ কৰিছে গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত ৱাজিদুৰ ৰহমান ছাৰে। তাৰপিছত গোলাঘাট শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকলেও গছপুলি ৰোপণ কৰে। আজি গোলাঘাট শাখা সাহিত্য সভাৰ এই সুন্দৰ অনুষ্ঠানটোৰ সফল ৰূপায়ণৰ আঁত ধৰে গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদিকা শ্ৰদ্ধাৰ শ্ৰীযুতা অঞ্জলি বাইলুং বুঢ়াগোহাঁই বাইদেৱে।